ধন্যবাদ। ধন্যবাদ। এইবাৰ আমি অতিৰিক্ত জিলা আয়ুক্ত তথা বোকাজান মহকুমাৰ মহকুমাধিপতি পতালা ৰাষ্ট্ৰীয় পতাকা উত্তোলন তেখেতক আমি মন্তব্য ৰাখিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ইংৰাজৰ ২০০ বছৰীয়া জাতীয়তাৰ অৱস্থানে এয়া আছিল আনন্দৰ দিন আৰু এই দিনটিতে আমি প্ৰত্যেক বছৰে স্বাধীনতা দিৱস হিচাপে পালন কৰি আহিছোঁ আৰু ভৱিষ্যতেও পালন কৰি যাম বুলি আশা ৰাখিছোঁ। এই ২০০ বছৰীয়া ইংৰাজৰ শাসন আছিল শোষণ আৰু লুণ্ঠনৰ এক অভিশপ্ত অধ্যায়। সমৃদ্ধিশালী ভাৰতক ইংৰাজৰ শাসনে সম্পূৰ্ণৰূপে কংগাল কৰি পেলাইছিল। কিন্তু স্বাধীনহেতিয়া ভাৰত আজিয়ে এই যি ভাৰতভূমি ইণ্ডাছ ভেলীৰ দৰে মহান সভ্যতাৰ আৰম্ভণি হৈছিল, যি পূৰ্ণভূমি মহান মহান ঋষি-মুনিৰ জন্ম হৈছিল আৰু লগতে বহুতো ৰাজা মহাৰাজা ৰাজত্ব কৰিছিল, সেই ভাৰতবৰ্ষত জনসাধাৰণ এই বিদেশী উপনিৱেশৰ তলত অৱস্থান নাই। সেই অসন্তুষ্টি প্ৰথম বন্ধু প্ৰকাশ কৰিছিল ১৮৫৮ চনৰ চিপাহী বিদ্ৰোহী। সম্পূৰ্ণ ভাৰতবৰ্ষৰ একো পুৰণিকৰণে বিকৰি দিবলৈ সংকল্পবদ্ধ হোৱাৰ বেলা আহিছিল, যদিও ইংৰাজী ভাল সফলতা আধুনিক অস্ত্ৰ কৰা লগত ভাৰতীয় সৈন্যই পিছ হুকিব লগা হৈছিল। কিন্তু স্বাধীনতাৰ যি দিনটো ওলাল, সেই দেশ স্বাধীন নোহোৱালৈকে চলি থাকিল। তাৰ পাছৰ সময়ছোৱাত বহু জ্যেষ্ঠ ভাৰতীয় ওলাই আহিছিল পৰাধীনতাৰ বিকৰি দিবলৈ। কিন্তু ১৯